তোক মই আজি প্ৰশ্ন দিম, ধুনীয়াকৈ উত্তৰ দিবি দেই। যদি উত্তৰ দিব নোৱাৰা পিঠিত চামৰা চলাই দিম। হ'ব ছাৰ, আমি ধুনীয়াকৈ উত্তৰ দিম। এই ভেকলা, প্ৰথম তই কচোন, তাজমহল কোনে বনাইছিল আৰু কি কাৰণত বনাইছিল? ধুনীয়াকৈ উত্তৰ দি। এই ছাৰ, তাজমহল মিস্ত্ৰী বনাইছিল আৰু মিস্ত্ৰীক পইচা দিয়াৰ কাৰণে বনাইছিল। এই ভেকলা বান্দাৰ, এই মিস্ত্ৰী বনা বুলি আমিও জানো। এই কোন মানুহৰ কথা মতে তাজমহল বনাইছিল মিস্ত্ৰী, সিটো কথা কওঁ। অ ছাৰ, কোন মানুহে বনাব দিছিল মই কেনেকৈ জানিম? মই তেতিয়া জন্মই পোৱা নাছিলো, মই সৰু আছিলো কিজানি। আপোনালোকে জানে, আপোনালোকে ডাঙৰ হৈছে। আপুনি কওক কোনে বনাব দিছিল? এই মাথাও আছিলো ইয়াত। শুন, মই কৈ আছো, তাজমহল শ্বাহজাহানে বনাইছিল নিজৰ ৩ নম্বৰ পত্নীৰ কাৰণে। পত্নীৰ নাম হ'ল মমতাজ। ৩ নম্বৰ পত্নীৰ কাৰণে শ্বাহজাহানে তাজমহলটো বনাইছিল। এতিয়া বুজি পালিতো? অ ছাৰ, ৩ নম্বৰ পত্নীৰ কাৰণে বনাইছিল যে, প্ৰথম আৰু দ্বিতীয় পত্নীৰ কাৰণে কিয় বনোৱা নাই? সেইটোতো একদম বেয়া কথা আছিল ছাৰ। কিনকে চিৰি এটাৰ কাৰণে তাজমহলটো বনাইছিল নেকি? এই বান্দাৰ হাত, তহঁতে মোৰ মাথা খাম বুলি স্কুল দেখা নেকি? হা, কোনে বনাইছিল তাজমহল, কাৰ কাৰণে বনাইছিল, পৰীক্ষাত সেইটো আহিব। প্ৰথম চিৰিৰ কাৰণে কোনে বনোৱা নাই, দ্বিতীয় চিৰিৰ কাৰণে কিয় বনোৱা নাই, সেইটো নাহেতো। মাথা খাই দিছা। এই মই নকৰোঁ চাকৰি, বাদ দিম। মই নকৰোঁ চাকৰি মই।